মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ ৰেচিপিটো হৈছে খুব কম সময়তে বনোৱা আলুৰ এটা টেষ্টি ৰেচিপি। আমাৰ কেতিয়াবা ব্ৰেকফাষ্ট বনাবলৈ খুব লৰালৰি হয়, তেতিয়া এই আলুৰ সবজিটো আপোনালোকে বনাব পাৰিব, কাৰণ এই আলুৰ সবজিটো বনাবলৈ অকল 5 মিনিট সময় লাগে। খুবেই সহজ হয়। চাওচোন আহক এই আলুৰ ৰেচিপিটো কেনেকৈ বনাব পাৰি। মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অন কৰি দিবলৈ নাপাহৰিব, তেতিয়া মোৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকিব। এই ৰেচিপিটো বনাবলৈ মই এটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো সৰু সৰুকৈ, আৰু মই ইয়াতে দুটা ডাঙৰ আলু কাটি লৈছো এনেকৈ সৰু সৰুকৈ, এটা তেজপাত লৈছো এখন, আৰু অকণমান পাঁচফোৰণ, আৰু এটা শুকান জলকীয়া লৈছো, আৰু এয়া লৈছো সোৱাদ অনুসৰি নিমখ আৰু হালধি। প্ৰথমতে এয়া মই প্ৰেছাৰ কুকাৰত তেল দিছো, মিঠাতেল দিছো, আৰু তেলখিনি গৰম হ'বলৈ দিছো। তেল বেছি দিয়া নাই, তেল অকণমানেই দিছো, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে শুকান জলকীয়াটো ইয়াতে ভাঙি দিছো, আৰু পাঁচফোৰণকেইটাও দি দিছো। গোটেই পাঁচফোৰণখিনি দি দিছো। পাঁচফোৰণৰ যেতিয়া এটা ধুনীয়া গোন্ধ আহিব তেতিয়া মই পিয়াজখিনি দি দিম, আৰু এই তেজপাতখনো দি দিছো। এইখিনি গোটেইখিনি অকণমান মিলাই লৈছো, আৰু এতিয়া মই ইয়াতে দি দিম পিয়াজখিনি। আৰু মই ইয়াতে দি দিম এয়া সোৱাদ অনুসৰি নিমখ আৰু এই হালধিখিনি, আৰু পিয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। আৰু মোৰ এয়া পিয়াজখিনি ৰঙচুৱাকৈ ভজা হৈ গ'ল, আৰু মই ইয়াতে দি দিছো এই কাটি থোৱা আলুখিনি। গোটেই আলুখিনি দি দিছো, আৰু আলুখিনি বেছিকৈ ভাজিব নালাগে, এনেকৈ 2 মিনিটমান এনেকৈ লৰাই লৈছো। আৰু তাৰপিছতে এয়া মই আধা গিলাচ পানী লৈছো, আৰু ইয়াতে পানীখিনি ঢালি দিছো। এইখিনি মিহলাই লৈছো। তাৰপিছতে ইয়াতে মই ঢাকনটো বন্ধ কৰি 2টা হুইচেল দিয়াই লম। আৰু মোৰ ইয়াত 2টা হুইচেল দিলে এইখিনি মই সাইডত নমাই থৈছো, তেতিয়ালৈকে মই পুৰিখিনিও বনাই লৈছো। আৰু এয়া চাওক, যেতিয়া ভাপটো গুচি গৈছে তেতিয়া মই ঢাকনটো খুলিলো, আৰু এয়া দেখিবলৈ পাইছে যে অকণমান অকণমান পানী ৰৈছে, আৰু আলুখিনি এনেকৈ অকণমান অকণমানকৈ ভাঙি দিব ইয়াতে, তেতিয়া অকণমান গ্ৰেভিটো ডাঠ হৈ যাব। চাব আপোনালোকৰ যদি আলুৰ পানীখিনি একদমেই শুকাই যায় তেতিয়াহ'লে অকণমান পানী দি দিব পাৰে, আৰু অকণমান উতলাই পানী আলুখিনি ভাঙি দিলেও হ'ব। আৰু এইখিনি আলুৰ সবজি মোৰ ৰেডি। এয়া মই পুৰিখিনিৰ লগত সাৰ্ভ কৰিছো। আশা কৰোঁ মোৰ এই ৰেচিপিটো আপোনালোক সকলোৰে ভাল লাগিলে। মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছো।